নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ চেনেল টেক হেল্পলৈ। বন্ধুসকল, SBI গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ আছে। SBI তেওঁলোকে গ্ৰাহকসকলৰ বাবে 5 লাখ টকাৰ এটা ইনষ্টেণ্ট লোন আগবঢ়াইছে। এই লোনটো পোৱাৰ পিছতে আপোনালোকে 6 মাহলৈকে কোনো ধৰণৰ EMI দিব নালাগে। এই লোনটো এপ্লাই কৰিবলৈ প্ৰথমে আপোনালোকৰ মোবাইল নাম্বাৰটো SBI ৰেজিষ্টাৰ হৈ থাকিব লাগিব। তাৰপিছত আপোনালোকে সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোৰ পৰা SBI লৈ এটা নাম্বাৰলৈ 567676 লৈ এটা মেছেজ কৰিব লাগিব। প্ৰথমতে আপোনালোকে মেছেজটো কৰিবলৈ তাত টাইপ কৰিব PAPL, তাত স্পেচ দিব। তাৰপিছত আপোনালোকৰ যিটো SBI একাউণ্টৰ লাষ্ট ডিজিট সেইটো তাত এণ্টাৰ কৰিব। মই ইয়াত এণ্টাৰ কৰি দিছোঁ মোৰ 7274। এণ্টাৰ কৰাৰ পিছত আপোনালোকে মেছেজটো চেণ্ড কৰিব লাগিব। আচলতে এই লোনটো SBI তেওঁলোকৰ সকলো গ্ৰাহকলৈ আগবঢ়োৱা নাই। যিসকল গ্ৰাহকে তেওঁলোকৰ একাউণ্টত টকা পইচা লেনদেন কৰি থাকে তেওঁলোকলৈহে আগবঢ়াইছে। যদি আপোনালোকে এই লোনটোৰ দ্বাৰা এলিজিবল হয়, তেতিয়া আপোনালোকে এই নাম্বাৰটোৰ পৰাই এটা ৰিপ্লাই আহিব আৰু আপোনালোকক এটা লিংক দিব। সেই লিংকটোতে গৈ পেলাই আপোনালোকে লোনটোলৈ এপ্লাই কৰিব পাৰিব। আৰু কাইলৈ এটা নতুন ভিডিঅ' মই লৈ আহিম আপোনালোকে কেনেকৈ এপ্লাই কৰিব। আজি এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব যাতে এই কথাটো সকলোৱে জানে। ধন্যবাদ।